হে গাইজ এই ভিডিঅ'টো বনাইছোঁ মই এটা মেমৰি হিচাপে। এতিয়া মই আছোঁ ভোলাগুৰিত, মানে মোৰ নিজৰ গাঁৱতে। এতিয়া আমাৰ ইয়াত এখন ইউনিভাৰ্চিটি হ'ব হৈ আছে। মই ভাবিছোঁ ভিডিঅ' এটা বনাই থওঁ, মানে ইউনিভাৰ্চিটি হ'লেতো এই জেগাখন বহুত ইম্প্ৰুভ হৈ যাব ন। এতিয়া জেগাখন কেনেকৈ আছিলে কি নাই মানে তেতিয়া বহুতে চাব বিচাৰিব ন, আমাৰ মানে নিউ জেনেৰেশ্যনে চাব বিচাৰিব জেগাখন কেনেকুৱা আছিলে। সেইকাৰণে মই ভিডিঅ' এটা বনাইছোঁ। চাওক, ৰাতি এটা বস্তু দেখাই দিওঁ। আগতে ইয়াত একদম গোটেই আন্ধা হৈ থাকে, এতিয়া চাওক পূৰা একদম ৰাতি লাইট লগাই দিলে, মানে গোটেই সেই তালৈকে একদম এতিয়া কাম চলি আছে। এইপিনে আগত চাওক ৰাতিটো দেখাই দিছোঁ, মানে এখন পাৰ্কত পূৰা গাড়ী চাড়ী হৈ আছে। তাকে এইপিনে হ'ল চাৰিআলি ৰাস্তাটো, তাৰপিছত এইপিনে নামি আহিলে মানে ভোলাগুৰি এইপিনে সোমালে মানে জ্যোতি পাৰ্কখন পায় প্ৰথমত। তাৰপিছত জ্যোতি পাৰ্কখন জ্যোতি মূৰ্তিটো আছে এইপিনে, তাৰপিছত এইপিনে আহিলে সৰুকৈ দোকান এখন আছে। এইটো ৰাস্তাটো বনি আছে, কেইদিনমান আগতে বনাম বুলি ভাবিছিলোঁ মানে ভিডিঅ'টো। মোৰ বেমাৰ হৈ আছিলে, এতিয়া চাওক আগতে এইপিনে লাইন ফুটা নাছিলে, এতিয়া লাইন ফুটা বনালে। আৰু যদি ইপিনে চাওঁ, এইপিনে পাৰ্কৰ ভিতৰত পুখুৰী এটা আছে, আৰু এইপিনে কিনাৰে কিনাৰে ঘৰ কেইটামান আছে। পিনে আমাৰ এই ঘৰ মোৰেই ঘৰ আছে, মানে এইপিনে গাঁও এখন আছে। আৰু এটা বস্তু দেখাই আছে, কিমান গাড়ী এতিয়া আহি আছে। ইয়াত একদম ৰাস্তা কাম কৰি আছে, মানে তাত ইউনিভাৰ্চিটিত কাম চলি আছে কাৰণে। এইখন হ'ল জ্যোতি পাৰ্কৰ ফ্ৰণ্ট গেটখন মানে। তাৰপিছত এইপিনে যদি ওলাই চাওঁ বাহিৰ পিনে মানে গোটেই কলমৌ আছে, তাৰ আগফালে মানে ধান কৰে। তাৰপিছত যদি অকণমান আহি যায় এইপিনে নামঘৰ এটা বনাইছে, এই কমপ্লিট হয় নাই, আধা বনাই হৈছে মানে। আৰু এইপিনেতো কলমৌ হৈ আছে। ইন ফিউচাৰ মানে ইয়াতো ঘৰ চৰ ইউনিভাৰ্চিটি কিবা হ'ব চাগে, সেইটো মই ভালকৈ নাজানো। এতিয়া মই ইউনিভাৰ্চিটিখন দেখাওঁগৈ অকণমান আগত গৈ। মানে ভিডিঅ'টো ফিউচাৰ কাৰণে বনাইছোঁ নহয়, মেমৰি হিচাপে, সেইটো কাৰণে মানে চব দেখাইছোঁ। মানে এইপিনে পুল এটা আছে, এইপিনে তলখন সৰুকৈ উঠি যাব পৰা আছে। সেইটো সময়ত কি হয় বা। ট্ৰেইন আলিটো মই পাৰ হৈ আহিলোঁ। এইপিনে চাওক এইটো জেগাখন, সেইখন মানে এইকণতে বনিব। কেমেৰাটো হাতত লাগি গৈছে। এই চাওক এতিয়াও কাম চলি আছে। এয়া যে দেখিছে মাটি পেলাইছে, এয়া কাম আৰম্ভ হৈছে। এইখন হ'ব অসমৰ ভিতৰত চবতছে ডাঙৰ ইউনিভাৰ্চিটি, নগ্ৰতা বৰুৱা ইউনিভাৰ্চিটি। গাইজ মই ৰেলৱে হৈ অকণমান ঘৰলৈ আহি গ'লোঁ, মই ভালকৈ দেখাম অকণমান দেই। এই চাওক এইয়া কাম হৈ আছে, মানে গাড়ী চাড়ী ৰখাই আহিছে, দুখনমান চলি আছে গাড়ী। এইটো ৰেলৱে ইটো পাৰ, তাৰপিছত এইপিনে যদি চাওঁ এয়া এইপিনে, আৰু এইপিনে হ'ল এয়া এইপিনে খালী একদম কলমৌ চলমৌ আছে বুলি কৈছিলোঁ। এই দুটা এইটো অকণমান কেমেৰা মই এনেও কোৱালিটিটো ইমান ভাল নহয় বাৰু। ক্লিপটো হ'ল দিনৰ ভাগৰ। কাম চলি থাকোঁতে মই এইপিনে ওলাই যাওঁতে ভিডিঅ'টো মেমৰি হিচাপে বনাম বুলি ভাবি থাকোঁতে মই এইটো কালেক্ট কৰিছিলোঁ। জেচিপি চেচিপি পূৰা খাৰা কৰি ৰাখিছে, পূৰা জাম্পাৰ অহা যোৱা কৰি থাকে। ভাৰত চৰকাৰে 8 অক্টোবৰ তাৰিখে মানে চিএম অহা কথা আছে, সেইটো কাৰণে ৰাস্তাটো পূৰা কাম চলি আছে। আমাৰ ঘৰলৈ যোৱা ৰাস্তাটো মানে সেইটোতো চেঞ্জ হৈ যাব ন সেইটো সময়ত, সেইকাৰণে মই কালেক্ট কৰি ৰাখিছোঁ মেমৰি হিচাপে। ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য আছিলে মোৰ এটাই, মানে নিউ জেনেৰেশ্যনে এই জেগাখন কেনেকৈ মানে আছিলে সেইখন চাব পাৰিব মানে। আৰু যিমানটো দেখাব পাৰিছোঁ দেখালোঁ, কেমেৰাটো ইমান ভাল নহয় মোৰ বাৰু। এই ভিডিঅ'টো এতিয়া একদম কোনো নাচায় বাৰু, মই চেনেলত দি থ'ম, আপলোড কৰি থ'ম, কোনো নাচায়, কিন্তু এটা সময়ত চাব মানে চাব পাৰিব আৰু নিউ জেনেৰেশ্যনটোৱে, সেইটো কাৰণে বনাইছোঁ। বাকী বাই।